সংস্কৃতিগতভাৱেও আমি কিন্তু তাতো ভিন্নতা আছে। আমাৰ ভাষাই হ'লেও আমাৰ বিভিন্ন ধৰণৰ ভাৱত দীক্ষিত, বিভিন্ন ধৰণৰ দীক্ষিত লোকো আছে। গতিকে যেতিয়া আপোনাৰ ধৰ্ম বা আপোনাৰ দীক্ষা যেতিয়া বেলেগ হয়, কাৰণ কৃষ্টি বা সংস্কৃতিটো আপোনাৰ জীৱনৰ শৈলীহে, জীৱন ধাৰণৰ শৈলী। গতিকে আপোনাৰ জীৱন ধাৰণৰ শৈলী, বৈষ্ণৱ এজনৰ জীৱন ধাৰণৰ শৈলী আপোনাৰ নিচিনা নহয়। গতিকে যেতিয়া আমাৰ জীৱন ধাৰণৰ শৈলী যেতিয়া প্ৰভেদ আহে, তাৰমানে আমাৰ ক'ৰবাত তাতো এটা ভিন্নতা এটা আহে। সেই ভিন্নতাৰ মাজতো বিচিত্ৰতাৰ মাজতো ঐক্য অতি সুন্দৰভাৱে বিৰাজমান। আৰু এই ক্ষেত্ৰত হ'ল আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ আছে। মিচিং হওক, দেউৰী হওক, চুতীয়া হওক, আহোম হওক, বৰ্মা কছাৰী হওক, ইফালে নেপালী হওক, বঙালী হওক, বিহাৰী হওক, ৰাজস্থানী সম্প্ৰদায়ৰ হওক, আমাৰ বিভিন্ন সম্প্ৰদায়ৰ লোকে মাজুলীক বসবাস কৰে। আৰু আটাইবিলাক সম্প্ৰদায় যিটো ঐক্য আৰু সম্প্ৰীতিৰ মাজেৰে চলি আছে, এইটো সঁচাই এটা উজ্জ্বল দৃষ্টান্ত আৰু অতি বিৰল দৃষ্টান্ত। তৃতীয় কথাটো হ'ল যে আজি 3 বছৰমান ধৰি মই ভাবোঁ হ'ল এটা এক ধৰণৰ নৱজাগৰণ এটা সূচনা হৈছিল। আপুনি যিটো বিদ্যাৰ্থী বিশেষক, আপুনি যিটো অন্যান্য কিতাপত হওক, আটাইবিলাকতে দেখা যায় এটা অদ্ভুত ধৰণৰ এটা উন্মেষ, অদ্ভুত ধৰণৰ এটা উদ্দীপনা ইত্যাদি আহিছে। আৰু মাজুলীত ইয়াৰ খুব দ্ৰুতগতিত তাৰ প্ৰসাৰ হৈছে। আৰু আঁচনিবিলাক ৰাইজৰ ওচৰলৈ ত্বৰান্বিত কৰি যাব লাগে। আমি কেৱল আমাৰ ওচৰত প্ৰত্যাহ্বান কেৱল এই আঁচনিখিনিয়ে সম্পূৰ্ণকৈ ৰাইজৰ ওচৰলৈ লৈ যোৱাটোৱেই নহয়, এইটো আমি চাব লাগিব যে ক'ৰবাত আমি এই আঁচনিবোৰ ৰূপায়ণ কৰিবলৈ যাওঁতে বা উন্নয়নৰ বাটত আমি খোজ দিওঁতে আমাৰ যিটো ঈশ্বৰ প্ৰদত্ত, প্ৰকৃতি প্ৰদত্ত যিটো সম্পদ, সেই সম্পদ যাতে ব্যৱস্থিত হয়। যাতে মই জৈৱ বৈচিত্ৰ্যৰ কথা কৈছোঁ, প্ৰাকৃতিক সৌন্দৰ্যৰ কথা কৈছোঁ, বা আমাৰ যিটো সাংস্কৃতিক ঐতিহ্য পৰম্পৰা আছে, তাৰ যাতে কোনো লেখাত নালাগে, যাতে তাৰ আঘাত নপৰে, এই সম্পৰ্কে আমি সচেতন হোৱা উচিত। কিন্তু মই মাজুলীবাসীৰ সহযাত্ৰী আৰু এক বন্ধু হিচাপে অনুভৱ কৰোঁ, সেইটোৱে মই ক'ব বিচাৰিছোঁ। আৰু এই দায়িত্বটো মই যেতিয়া গ্ৰহণ কৰিছিলোঁ, তেতিয়াও মই আমাৰ স্বাভাৱিকতে যিটো আমাৰ কথাত আছে যে আমি এবাৰ আমাৰ মুৰব্বীসকলক এবাৰ সাক্ষাৎ কৰি আহিব লাগে, তেখেতসকলৰ আশীৰ্বাদ লৈ আহিব লাগে। গতিকে যিকোনো চৰকাৰী বিষয়াৰ কাৰণে, অসামৰিক বিষয়াৰ কাৰণে আমাৰ উচিত ডাঙৰীয়া মানুহ তেখেতক যেতিয়া সাক্ষাৎ কৰিবলৈ গৈছিলোঁ, আৰু যিহেতু মাজুলীৰ মানুহক তেতিয়া, গতিকে মোৰ আৰু এটা কথাই ক'ব দিছিল যে মাজুলীৰ মাননীয় বিধায়ক আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰীকো মই এটা সুযোগ কৰাৰ সাক্ষাৎ কৰাৰ সুযোগ পাইছিলোঁ। আৰু দুটা সাক্ষাৎকাৰতে এটা কথা অতি স্পষ্ট হৈ ফুটি উঠিছিল যে যিয়ে নকৰা কিয় মাজুলী যাতে যিটো ঐতিহ্য, যিটো বিশ্ববন্দিত যিটো ৰূপ, তাত যাতে আমাৰ কিমান দূৰ এই বিস্মৰণ